So guys, finally আমি হোটেল আহি পালোহি। বহুত ভাগৰো আমি এতিয়া পৰিশ্ৰম বিছনা ভাগৰ লাগিছে আপোনালোকক দেখাম আমাৰ ৰুমটো আমি জাস্ট চেকিং কৰিছো এতিয়া টাইম কিমান হ'ল এতিয়া 9:50 ত আমি চেক ইন কৰিছো হেয়া এতিয়া এতিয়া আমি বিছনা পাইছো খানা আছে আমাৰ ৰেডি আছে খানা আমি পেকিং কৰি লৈ আহিছো খানা এতিয়া খাম আৰু শুই যাম ধুনীয়াকৈ বলক কালিলৈ লগ পাম নেক্সট ব্লগত তেন্তে বাই 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 হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ RM লাইফষ্টাইল চেনেললৈ আজি নেক্সট ভিডিঅ' লৈ আহিছোঁ আমি শ্বিলঙত আছোঁ আগৰ ভিডিঅ'ত গম পালেই নহয় আজিনো আমি শ্বিলঙত ক'ত ক'ত ফুৰিবলৈ যাওঁ কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ও হেল্ল' মোবাইল টিপি থকাত বিজি মোবাইল পিটিকি আছো মানে কাম কৰি আছো কামৰ কাৰণে মোবাইল পিটিকি আছো আমি ওলাই মেলি ৰখি আছো বৰ্তমান শ্বিলং যাম মানে শ্বিলঙতে আছো আমি ইতিমধ্যে শ্বিলং আহি পাইছো আৰু এতিয়া আমি ট্ৰেভেল এজেঞ্চিক ফোন কৰি আছো ড্ৰাইভাৰজনক ফোন কৰি আছো আৰু ফোন কৰি পেলাই তেওঁক এবাৰ ক'লো আহিলো বুলি আমাৰ ওলাই হ'ল বুলি ক'লো এতিয়া আকৌ এবাৰ ফোন কৰিম তলত গৈ পেলাই তাৰপিছত আমি ওলাই যাম শ্বিলং চাবলৈ বলক আৰু এয়া আমি এটা হোটেলৰ পৰা ওলাই দিলোঁ আৰু আমি এতিয়া মিউজিয়াম চাবলৈ গৈ আছোঁ তাত কৈনো কি হয় চাওকচোন বৰ্তমান আমি আহি পাইছোঁ এয়া মিউজিয়াম ডন বস্কো মিউজিয়াম শ্বিলং এয়া চাওক মিউজিয়ামৰ গেটেদি আমি সোমাই যাম বলক এয়া মিউজিয়াম দেখিছে কি ধুনীয়া ফুলনিবিলাকত অলপ হাত লগাই দিয়া নহয় এনেই এনেকৈ কৰি দিয়া হাতখন এনেই এনেকৈ কৰা ভাল লাগিব অঁ মিউজিয়াম খোলাৰ টাইম হোৱা নাই আৰু আমি বহুত সোনকালে আহি পালোঁ যাৰ কাৰণে মিউজিয়াম খোলাই নাই বহুত সময় ৰখিলোঁ তাৰপাছত কিনো কৰিম বুলি দুটামান ৰিলচকে বনাই মেলি অলপ সময় বাহিৰতে ঘূৰি আমি তাৰ পৰা ওলাই দিলোঁ আমি এতিয়া আছোঁ পাৰ্কৰ ভিতৰত এয়া মেডাম আহিছে ড্ৰেছ চেঞ্জ কৰি পেলাই আপোনালোকক দেখাই আছোঁ মেচিং কৰিছে বোলে কি কৰিছে এতিয়া বলক আমি আকৌ ড্ৰেছ চেঞ্জ কৰিব যাওঁ তাতে ট্ৰেডিশ্যনেল ড্ৰেছ পাই আমি গম পোৱা নাছিলোঁ এতিয়া গম পালোঁ গতিকে আকৌ এবাৰ চেঞ্জ কৰিম একো নাই অকণমান বেগটো ধৰিবা উঠাই দিয়া ইয়াৰ ওপৰতে পিন্ধিব পাৰি বোলে বলক ব্লগিং এয়া ইয়াতে এইখিনিত আমি লৈ যাম এতিয়া তাতে ট্ৰেডিশ্যনেল ড্ৰেছ পাই আমি সুধি চাওঁ তাৰপিছত আপোনালোকে দেখাই আছোঁ এয়া চাব পাৰে বেলেগ ৰূপত দেখাই দিয়া তুমি ক'ত গ'লা আমাৰ ছাৰো আজি বেলেগ দেখ অঁ নাই ভালকৈ দেখ এই তোমার ফুলটো মোক ছাড়
কেনেকুৱা লাগিছে কেনেকুৱা ভাল লাগিছে লাগিছে জনাব যুদ্ধৰ কাৰণে সাজি হৈছো এয়া ঢাল তৰোৱাল লৈ এইফালে এয়া যুদ্ধৰ কাৰণে সাজু হৈছো ঢাল তৰোৱাল লৈ আমি এতিয়া যাম যুদ্ধ কৰিবলৈ বলক আমাৰ এয়া আমি নাওত আছো বটিং কৰি আছো তাই নাও চলাই আছে মই বহি আছো নাওলৈ উঠিবলৈ ভয় কৰে এতিয়া আকৌ ভাল লাগিছে কেনেকুৱা লাগিছে এতিয়া এতিয়া ভাল লাগিছে ভাল লাগিছে উঠোতে মোক প্ৰথমবাৰ ভয় লাগিছিলে ভয়টো মোৰো আলিজুৱেল চাওক আপোনালোকে আমি বটিং কৰি আছো নাওত এইফালে চাই দিয়া কি মজা লাগিছে ব্লগ বনাম এনজয় কৰিম আমি এনজয় কৰিলে আমি যে এনজয় কৰিছোঁ মানুহবিলাকেতো এনজয় কৰিব লাগিব আমি এনজয় কৰিলে মানুহবিলাকে এনজয় কৰিব ব্লগটো চাব এতিয়া ন আমি ক'ত গৈছো কি কৰিছো এতিয়া আমি যদি বৰিং ব্লগ বনাওঁ আমি যদি ফটোগ্ৰাফি কৰোঁ তেতিয়া চবেই চাব সেইকাৰণে মই কৰি থাকোঁ वीडियो का मामला है চাওক কি ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ গছৰ মাজে মাজে আমি গৈ আছোঁ এই গছৰ পাত আমি চুব পাৰোঁ चलिए ये भैया से हमारे लोग भैया हाय बोल दीजिए और बहुत धुनिया धुनिया ठाई আছে ফুৰিবলৈ बोटिंग কৰি কিন্তু কিবা এটা ভাল লাগিছে ৰিলেক্স ফিল কৰিছোঁ ইয়াতে সেই শুই থাকিবহে মন গৈছে নদীৰ মাজত শুই থাকিম কি কৰিম নদীৰ মাজত শুই থাকিব মন গৈছে পানী ভয় কৰে বোলে এইফালে আকৌ ইয়াতে শুয়ে পানীত শুবই চাওক ব্ৰিজ এখন ব্ৰিজৰ তলেদি আমি আহিছোঁ এইখন ব্ৰিজৰ তলেদি আমি যাওঁ আছো আজি আহি পালোঁ লাইট লুম এতিয়া বলক আমি যাওঁ আৰু আপোনালোকক দেখুৱাই থাকিম বাহিৰৰ নজাৰাটো আপোনালোকে চাব কি ধুনীয়া নজাৰা এইফালে ৰ'দ চকু মেলিব নোৱাৰি আৰু এইফালে চাওক ফগ মনিব নোৱাৰি এনেকুৱা পৰিৱেশ গতিকে আপোনালোকে চাই থাকিব আমাৰ লগত বলক আহক আহক আস্তেই লাহে লাহে নামিবা बात दिया ना अपने को क्या अपने को तो सिर्फ मजा কি ওয়েদার ও ফটো চালাইছে ফটো
ফটো উঠিম আগতে সকলোকে দেখুৱাই লওঁ প্লেচটো পিছফালে দেখা পাইছেনে একো এই দূৰলৈ চাওক কিবা দেখা পাইছে জানো আমি যাম ওচৰলৈ এইফালে গাড়ী ৰখি আছে পূৰা পাৰ্কিং ইয়াতে হয় ইয়াতে গোটেইখিনি এয়া ভিউ ইয়াতে বহুত মানুহ সদায় অহা যোৱা কৰে এয়া চাওক বাইদেউ গ'লে যাওঁ বোলো ব'লা আমি এতিয়া যাওঁ আগলৈকে মজা জেগা দেই মজা আপোনালোকে আহিব এবাৰ এক্সপিৰিয়েঞ্চ কৰিব এনেকুৱা এক্সপিৰিয়েঞ্চ লাগে মানে বাইদেউ কিবা ক'ব ফটো উঠিব এতিয়া ব্যস্ত দেই ব্যস্ত কি ভিউ তললৈ চাই দিয়ক এবাৰ কি মজা ভিউ আগতে কি ধুনীয়া ভিউ মানে আপুনি এই ঠাইটো উপভোগ কৰিলেই গম পাব কি ধুনীয়া ভিউ তাই মোক খেদি খেদি আহি আছে মোক পিটিবৰ কাৰণে দৌৰাইছে তাই ফোনটো মানে মোৰ হাতত আছে বাইদেউ খঙাই যাব দেই খঙাই যাব মুখখন চাওক বাৰু মুখখন চাওক চাই দিয়া বেয়া বেয়াকে ফটো উঠাই লৈছে ইমান বেয়া পাত্তাই দিয়া নাই মোবাইল লৈ বিজি ফটোগ্ৰাফি কৰি আছো ফটো আছে ছাল ফটো আছে চোৱাচোন এইটো চোৱা না তলফালে চোৱা না ফটো উঠাম দেই লাইটলুম আমি লাইটলুমৰ পৰা ওলালোঁ বহুত ঠাণ্ডা পৰিৱেশ বাপৰে কপাই দিছোঁ আমি
এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ন আমি এতিয়া কিবা ওলাই এটা দিওঁ খাওঁ কিবা এটা খাম খাই পেলাই ওলাই দিম আৰু ব'লা কিবা খাওঁ লাগি গৈছে গৈ আছোঁ এতিয়া গুৱাহাটীলৈকে শ্বিলঙৰ পৰা উভতিছোঁ আপোনালোকৰ বাহিৰৰ চাওক কি ধুনীয়া পৰিৱেশ কি ধুনীয়া গছ এইবিলাক চাইছে আমাৰ মনটো ভাল লাগি গ'ল এতিয়া গৰু দেখা পাইছে গৰু ছাগলী চব দেখা পাম আৰু এয়া আমাৰ শ্বিলং ফুৰি মেলি হৈ গ'ল আৰু আমি এতিয়া গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰি আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই